ৰেটিনল 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 চবৰ মুখে মুখে ৰেটিনল। তেন্তে কি হয় এই ৰেটিনল? আপুনিও চাগে শুনিছে, নিশ্চয় শুনিছে। মোৰ নাম ডক্টৰ মনালী, এম ডি ডাৰ্মাটলজিষ্ট। আজি আমি ভিডিঅ'টো ডিছকাছ কৰিম যে ৰেটিনল কি হয়, কেনেকৈ কাম কৰে, কি লাভ দিয়ে, ক'ত লগাব নালাগে, কেনেকৈ লগাব লাগে, ইয়াৰ বিষয়ে কিছুমান ভুল ধাৰণা। গোটেইখিনি আমি আজি ভিডিঅ'টোত ডিছকাছ কৰিম। চ' পলম নকৰি আগবাঢ়ি যাওঁ ভিডিঅ'টোলৈ। তেন্তে ৰেটিনল কি হয় আৰু কিহত কাম কৰে আৰু কেনেকৈ কাম কৰে? ৰেটিনল এটা ভিটামিন এ ডিৰাইভেটিভ হয়। এইটোৱে আমাৰ স্কিন চেল টাৰ্ণঅভাৰটো বঢ়াই দিয়ে, মানে আমাৰ স্কিনৰ যিটো পুৰণি চেলছ বা ডেড চেলছখিনি আছে সেইখিনি আঁতৰাই দিয়ে আৰু নতুন চেলছ ডেভেলপ কৰিবলৈ হেল্প কৰে। সেইটোৰ বাবে আমাৰ স্কিনটো এটা গ্ল'য়িং লুক দিয়ে। ৰেটিনলে কলাজেন চিন্থেচিছটো বঢ়ায় আৰু তাৰ ব্ৰেকডাউনটো কমায়। সেইটোৰ কাৰণে যিটো এণ্টি এজিং এফেক্ট, মানে বয়সৰ লগত যিখিনি আমাৰ স্কিনত চেঞ্জেছ আহিছে লাইক ফাইন লাইনছ, সেইখিনিও আমি কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ। বাট বয়সটোতো আমি ৰখাব নোৱাৰোঁ, সেইটোতো হ'বই। কিন্তু এটা নিৰ্দিষ্ট সময়লৈকে ৰেটিনল যদি ইউজ কৰে আপোনাৰ স্কিনটো ভাল হয়, য়াং লুক দিব এটা, আৰু টাইট স্কিনটো টাইট হৈ থাকিব। এইটো একনি বা পিম্পলছতো বহুত হেল্প কৰে, কাৰণ যিটো আমাৰ অইল চিক্ৰেটিং গ্লেণ্ডছ আছে বা যিটো সেবাচিয়াছ গ্লেণ্ড বুলি কম, চেবাম চিক্ৰেশ্যন হয় যিটোৱে একনি বৃদ্ধি কৰে, সেইখিনিও এক্সেছ যিটো চেবাম প্ৰডাকশ্যন হৈ আছে সেইটোও আমি কণ্ট্ৰল কৰাব পাৰোঁ ৰেটিনল দি পেলাই। আৰু হৈছে আনইভেন স্কিন টোন, যিটো এটা বহুতেই বেছি কমন প্ৰব্লেম আমাৰ মানুহৰ মাজত। তো সেইখিনি আনইভেন স্কিন টোন বা পিগমেণ্টেশ্যনটো মানে ঠিক কৰিবলৈ ৰেটিনলে সহযোগ কৰে। তো ৰেটিনল বা যিটো ভিটামিন এ ডিৰাইভেটিভছ, এইটো আমাৰ যেতিয়া স্কিনত যায় সেইটো এটা প্ৰথমতে গৈ এইটো ৰেটিনেল এষ্টাৰ্ছলৈ কনভাৰ্ট হয়, দেন ৰেটিনল, দেন ৰেটিনেল ডিহাইড, দেন ৰেটিনল এচিড। যদি আপুনি কিবা চেৰাম বা ক্ৰীম কিনিছে তাত লিখা আছে ৰেটিনাইল পালমিটেড বা ৰেটিনাইল এচিটেট জাতীয় কিবা বস্তু আছে, তেতিয়াহ'লে আপুনি গম পাব যে এইটো ভিটামিন এ ডিৰাইভেটিভছ আপুনি ইউজ কৰি আছে, আৰু এইটো আপুনি যেতিয়া স্কিনত যাব সেইটো ৰেটিনললৈ কনভাৰ্ট হয়। আৰু আপুনি দেখি গম পাইছে যে ৰেটিনল যেতিয়া আমি বস্তু এটা লগাওঁ, ৰেটিনাইল এষ্টাৰ্ছৰ পৰা ৰেটিনইক এচিডটো এটা চবতকৈ পটেণ্ট ফৰ্ম, মানে চবতকৈ বেছি এফেক্টিভ ফৰ্ম। চ' এফেক্টিভ ফৰ্ম হোৱাৰ কাৰণে কি হয় যে এফেক্টিভটো হয়, বহুত বেছি কাম কৰে, বহুত সোনকালে কাম কৰে, কিন্তু সেইটোতো ইৰিটেটো হয়। ৰেটিনল আমাৰ নৰ্মেল ফাৰ্মাচী বা নৰ্মেল যিটো কমাৰ্চিয়েল চেৰাম আছে তাত পোৱা যায়, আৰু সেইটো আপুনি নিজেও লগাব পাৰে। সেইটো কেনেকৈ লগাব পাৰে, কি কৰে, সেইটো আমি আগলৈ ডিছকাছ কৰিম বাৰু। বাট ৰেটিনইক এচিডটো, ৰেটিনইড, মই এটা ভিডিঅ'ত আগত গৈছিলোঁ, দেখাইছিলোঁ যে কেনেকৈ কীৰ্তি সেননে ৰেটিনইড লগাই পেলাই ফ্লণ্ট কৰি আছিলে। সেইটোৰ বিষয়ে মই কৈছিলোঁ যে ৰেটিনইডটো যদিও চবতকৈ বেছি এফেক্টিভ, পটেণ্ট, সোনকালে কাম দিব, কিন্তু সেইটো এটা প্ৰেছক্ৰিপশ্যন নোলোৱাকৈ আপুনি লগাব নালাগে, কাৰণ তাৰ ছাইড এফেক্ট, যিকোনো বস্তু যিটো বেছি সোনকালে আপুনি এফেক্ট বিচাৰে তাৰ কিছুমান ছাইড এফেক্টো থাকে নি, সেইকাৰণে সেই বস্তুটো আপুনি প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ লগাব নালাগে। বলিউড চেলিব্ৰিটিজ বা যিটো ইনফ্লুৱেঞ্চাৰ্ছ, ইউটিউবাৰ্ছে বহুত বস্তুৱে দেখায়, কিন্তু আমাৰ মানুহে সেইবোৰ চাই সেইবোৰ ফ'ল' কৰিয়ে বহুত বস্তু মুখত লগায়, কিন্তু সেইটো বেয়াহে কৰে। মই সেইটোৱে মানুহক সদায় ৰিকুৱেষ্ট কৰি আহিছোঁ যে যি আপুনি ইউটিউবত বা ইনষ্টাগ্ৰাম ৰিলছত দেখা পাই আছে সেইবোৰে পটককৈ আপুনি মুখত সানি নিদিব। এটা ডাৰ্মাটলজিষ্টৰ ছাজেশ্যন ল'বলৈ আপোনাৰ একো নাযায়। এবাৰ আপুনি যদি কনচাল্ট কৰি লয়, তেতিয়াহ'লে আপোনাৰ ফিউচাৰত আপোনাৰ স্কিনখনো ভাল থাকিব আৰু আপুনি যিটো ছাইড এফেক্টছৰ পৰা হাত সাৰি থাকিব পাৰে। এতিয়া আমি নেক্সট ডিছকাছ কৰিম আগলৈ যে ৰেটিনলটো কেনেকৈ ইউজ কৰে, মই আপোনাক ডেমনষ্ট্ৰেট কৰি দেখাম। মই মোৰ আন এটা ভিডিঅ'ত কৈছিলোঁ যে কেনেকৈ নাইট স্কিন কেয়াৰ ৰুটিনটো ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব পাৰি, বাট তেতিয়া মই ৰেটিনলটো ইনক্লুড কৰা নাছিলোঁ। আজি মই ৰেটিনল চেৰাম বা ক্ৰীম কেনেকৈ আপুনি ইউজ কৰিব সেইটো মই ডেমনষ্ট্ৰেট কৰিব বিচাৰিছোঁ। বাট তাৰ আগতে ক'ব বিচাৰিছোঁ যে আপুনি যদি ইউজ কৰে তেতিয়াহ'লে ষ্টাৰ্ট উইথ দ্য লৱেষ্ট কনচেনট্ৰেশ্যন এজ পচিবল, লাইক ষ্টাৰ্ট উইথ 0.25 to 0.5%, then you can gradually increase your concentration, but initially আপুনি একদম ল' কনচেনট্ৰেশ্যনৰ পৰাই ষ্টাৰ্ট কৰিব। ডাইৰেক্টলি কেতিয়াও হায়াৰ হেৰিত নাযাব যে ফাষ্টাৰ ৰিজাল্ট দিব বুলি মই বহুত হাই পাৰ্চেণ্টেজ ইউজ কৰিছোঁ, তেনেকুৱা কথা নহয়। জাষ্ট প্ৰপাৰ মেথডটো ফ'ল' কৰিব লাগে, ডেট ইজ ইম্পৰ্টেণ্ট। তাৰ আগতে মই কৈ দিওঁ যে টুডে উই উইল ফ'ল' দ্য চেণ্ডউইচ টেকনিক। এইটো বিশেষকৈ মই যাৰ স্কিন ড্ৰাই, চেঞ্চিটিভ বাট মানে একনি প্ৰ'ন হয়, সিহঁতৰ কাৰণে মই এইটো টেকনিক বেছিকৈ ফ'ল' কৰোঁ। তাত চেণ্ডউইচ টেকনিক মানে কি, ফাৰ্ষ্ট আমি এটা লেয়াৰ অফ মইশ্চাৰাইজাৰ ক্ৰীম লগাই লওঁ, তাৰপিছত আমি ৰেটিনল চেৰামটো লগাম, তাৰপিছত আমি আকৌ এটা লেয়াৰ লাইক চেণ্ডউইচ আমি আৰু এটা লেয়াৰ অফ ক্ৰীম দিম চ' ডেট আমাৰ অইল মানে আমাৰ মইশ্চাৰটো এট্ৰেক্ট কৰে আৰু স্কিনটো বেছিকৈ ড্ৰাই নহয়। দেন লেটছ ষ্টাৰ্ট। ফাৰ্ষ্ট ইউ হেভ টু প্ৰটেক্ট ইয়ৰ স্কিন, দ্য চেঞ্চিটিভ কৰ্নাৰ অফ ইয়ৰ স্কিন, বাট তাৰ আগতে মই ক্ৰীমটো লগাই লৈছোঁ।
এটা লাইট ৱেইট ক্ৰীম হয় জাষ্ট মই অলপমান যেনেকৈ এটা কথা মন কৰিছেনে যে ৰেটিনলটো আমি কিয় ৰাতিয়ে লগাব লাগে বিকজ ৰেটিনল ইজ ফটো চেঞ্চিটিভ প্ৰডাক্ট হয় সেইটো কি হয় উইথ লাইট পৰিলে বা এনেকুৱা ধৰণৰ ছানলাইট বা যিকোনো লাইটত বেছিকৈ এক্সপ'জ হ'লে সেইটো ডিগ্ৰেড হৈ যায় সেইকাৰণে এইটো ৰাতি লগোৱা ভাল চ' ডেট ইটছ এফিকেচি ৰিমেইনছ দ্য ছেইম আৰু আমাৰ স্কিনটো অলপমান চেঞ্চিটিভ কৰি দিয়ে ফটো চেঞ্চিটিভ কৰি দিয়ে তেতিয়াহ'লে আমি নেক্সট ডে যেতিয়া আমি মানে ৰেটিনল লগাই যেতিয়া দিনত লগাওঁ তেতিয়াহ'লে বেছিকৈ আমাৰ স্কিনটো ছানত গ'লে ট্যানিং কৰিব পাৰে বা অলপমান ইৰিটেশ্যন বাৰ্নিং চেঞ্চেশ্যন হ'ব পাৰে চ' এণ্ড মোৰ লগত ৰাতি টাইমটো আমাৰ বেষ্ট হয় ৰাতি আমাৰ স্কিনটো এটা ৰিপেয়াৰ মোডত থাকে দেটছ ৱাই নাইট টাইম ইজ দ্য বেষ্ট when you can apply retinol so that it works its wonder very well তাৰপিছত আমি আমাৰ কৰ্নাৰ অফ দ্য আইজ নোজ এণ্ড লিপছ সেইখিনি আমি এটা ভেচলিন বা তেনেকুৱা ব্লেণ্ড মইশ্চাৰাইজাৰ লগাই ল'ব লাগে so that retinol does not come directly in contact with these areas because these areas are quite sensitive কেতিয়াবা ৰেটিনল লাগিলে আপোনাৰ ইৰিটেশ্যন বা বেছিকৈ ড্ৰাইনেছ হ'ব পাৰে মোৰ ওচৰত চিৰাম ফৰ্মটো নাই আই প্ৰিফাৰ দ্য ক্ৰীম বেছ ওৱান সেইটো মানে অলপমান এনেকৈ আপোনাৰ চিৰামটো থাকিলে আপুনি এনেকৈয়ে লগাব জাষ্ট অলপমান লগাব লগোৱাৰ আগত আপুনি সদায় পেচ টেষ্ট কৰি ল'ব পেচ টেষ্ট বুলি ক'লে আপুনি একদম কাণৰ পিছফালে অলপমান লগাইছে ইফ ইউ আৰ ফাৰ্ষ্ট টাইম ইউজাৰ কাণৰ পিছফালে লগাই চাব যদি কিবা ইৰিটেশ্যন বা কোনো ধৰণৰ আপোনাৰ বাৰ্নিং বা ৰেডনেছ চেঞ্চেশ্যন আহিছে নেকি যদি তেনেকুৱা ধৰণৰ আহিছে তেতিয়াহ'লে আপুনি নলগাব জাষ্ট নাও আপুনি বেছিকৈ ঘঁহিব নালাগে জাষ্ট ইউ হেভ টু ড্যাব উইথ ইয়ৰ ক্লিন হেণ্ডছ চকুৰ ছাইডত মই ইমানকৈ প্ৰিফাৰ নকৰোঁ অলপমান কাভাৰ ফাৰ্ষ্ট টাইম ইউজ কৰিলে অলপমান চেঞ্চিটিভটো অলপমান বাৰ্নিং চেঞ্চেশ্যন হ'ব পাৰে দেট ইজ নৰ্মেল বাট বেছিকৈ যদি হয় তেতিয়াহ'লে আপুনি লগে লগে আপোনাৰ ফেচটো ৱাশ্ব কৰি দিব নেক্সট উইল চিল অফ উইথ আনাডাৰ লেয়াৰ অফ মইশ্চাৰাইজাৰ যেনেকৈ মই কৈছিলোঁ চেণ্ডউইচ টেকনিক আৰু এটা কথা মানুহে মোক সোধে যে ৰেটিনল আৰু কি বস্তুৰ লগত এভইড কৰিব লাগে য়েছ ইউ কাণ্ট ইউজ দিছ ইউ শুড নট ইউজ দিছ অলং উইথ ভিটামিন চি চেৰাম বা আপুনি যদি BHA প্ৰডাক্ট ইউজ কৰি আছে লাইক BHA বুলি ক'লে গ্লাইকলিক এচিড বা চেলিচাইলিক এচিড কাৰোবাৰ যদি এক্নিপ্ৰ'ন স্কিন হয় তেতিয়াহ'লে চেলিচাইলিক এচিড চেৰাম বহুত ইউজ কৰে তেনেকুৱা বস্তুৰ লগত আপুনি ৰেটিনল চিৰামটো ইউজ মানে একেলগে নলগাব বা বেনজল পেৰক্সাইড কাৰোবাৰ যদি কোনোবাই যদি একনি ট্ৰিটমেণ্ট লৈ আছে বেনজল পেৰক্সাইড লৈ আছে তাৰ লগত ৰেটিনলটো মিক্স আপ নকৰিব আপুনি ছেফলি হাইলুৰনিক এচিড চেৰাম বা চিৰামাইড বা কৌজিক এচিড এনেকুৱা নিয়াচিনামাইড এনেকুৱা ধৰণৰ চেৰাম বা ক্ৰীমৰ লগত আপুনি ৰেটিনল একেলগে লগাব পাৰে আগতে সেইটো চেৰাম লগাই ল'ব দেন ইউ কেন এপ্লাই ৰেটিনল that's it and be sure that next day আপুনি ছানস্ক্ৰীন লগাবলৈ নাপাহৰিব কাৰণ যদি আপুনি ছানস্ক্ৰীন নলগায় আপোনাৰ স্কিনটো অলপমান ফটো চেঞ্চিটিভ অলপমান চেঞ্চিটিভ হৈ থাকিব যদি আপুনি ছানস্ক্ৰীন নলগায় তেতিয়াহ'লে কিন্তু বেছিকৈ নেক্সট ডে ট্যানিং কৰাৰ চান্সেছ থাকে চ' চি ইউ ৰেটিনল ইজ নট এ মেজিক এইটো কোনো ধৰণৰ এটা ৰামবান নহয় বহুতে এটা ভুল ফলছ এক্সপেক্টেশ্যন লৈ ৰেটিনল লগোৱা ষ্টাৰ্ট কৰে সিহঁতে ভাবে যে বহুত সোনকালেই মোৰ স্কিনটো এটা ড্ৰামেটিক চেঞ্জ দেখাব বাট তেনেকুৱা নহয় ইট ৱৰ্ক শ্ল'লি এটলিষ্ট আপোনাৰ ৰিজাল্ট দেখা পাবলৈ এটলিষ্ট 6 months to 8 months আপোনাৰ টাইম লাগি যায় আৰু কিছুমানে ভাবে যে এণ্টি এজিং এফেক্ট দিয়ে তাৰ মানে সেইটো যিটো ছেগিনেছ যিটো স্কিনটো বেছিকৈ ওলমি গৈছে সেইটো ৰিভাৰ্চ কৰিবলৈ হেল্প কৰিব আনকি ডাইনামিক ৰিংকলছ যিটো আপোনাৰ ৰিংকলছ এনেকুৱা বিগ ফাৰৱিং দেখা পায় সেনেকুৱা ধৰণৰ ৰিংকলছতো ৰেটিনলে ৰিভাৰ্চ কৰিব পাৰে বাট সেনেকুৱা ক্ষেত্ৰত যদি আপোনাৰ বহুত বেছি ছেগিং স্কিনটো ওলমি গৈছে তেতিয়া আপুনি বেলেগ কছমেটিক প্ৰচিডিউৰ্ছ ল'ব লাগিব যেনেকৈ হৈছে ফিলাৰ ষ্ট্ৰেচ এইবোৰ বহুত আছে সেইটো আৰু বেলেগ এটা টপিক কিন্তু ৰেটিনল অকলে সেইটো বস্তু ঠিক কৰিব নোৱাৰে কিছুমান ভুল ধাৰণা আছে ৰেটিনলৰ বিষয়ে প্ৰথম হৈছে যে পেচেণ্টে আহি পেলাই বহুত ফ্ৰিকুৱেণ্টলি বুজায় যে মোৰ স্কিনটো পাতল কৰি দিয়ে নেকি ৰেটিনলে
তো সেইটো বস্তুটো পাৰ্চিয়েলি ট্ৰু, কাৰণ ৰেটিনলে কি কৰে ওপৰৰ স্কিনৰ লেয়াৰটো মানে যিটো ডেড স্কিন চেল লেয়াৰটো সেইটো আঁতৰাই দিয়ে, বাট যিটো স্কিনৰ গভীৰ অংশ তাত আকৌ কলাজেন চিন্থেচিছ বঢ়াই দিয়ে। গ্ৰেজুৱেলি এইটো আপোনাৰ স্কিনটো এটা টাইট আৰু য়াং লুকহে দিব, বেয়া নকৰে। আৰু দ্বিতীয় হৈছে পেচেণ্টে সোধে যে ৰেটিনল লগালে কি বেছিকৈ একনি উঠে নেকি, পিম্পলছ উঠে নেকি? য়েছ, টু চাম এক্সটেণ্ট ইটছ ট্ৰু, কাৰণ একনি এটা পাৰ্জিং হ'ব পাৰে, মানে ইনিচিয়েলি আপোনাৰ একনি অলপ বাঢ়িব পাৰে, কাৰণ যিটো চলভেণ্ট ইউজ কৰা হয় সেইটো একনি বৃদ্ধি কৰিব পাৰে, বিকজ এইটো অক্লুড আপোনাৰ প'ৰ্ছখিনি আকৌ বা যিটো গ্লেণ্ডৰ প'ৰ্ছখিনি বন্ধ কৰি দিয়ে, অক্লুড কৰি দিয়াৰ কাৰণে একনি বাঢ়িব পাৰে। কিন্তু যদি আপোনাৰ একনিটো 1 মাহতকৈও বেছি যদি লাষ্ট কৰি আছে, তেতিয়াহ'লে আপুনি ডাৰ্মাটলজিষ্টৰ লগত কনচাল্ট কৰিব, কাৰণ একনিৰ কাৰণে আৰু বেলেগ বেলেগ ট্ৰিটমেণ্টছো এভেইলেবল আছে, বেটাৰ অল্টাৰনেটিভছ আছে লাইক এডাপ্লিনেল অল। চ' ইউ হেভ টু কনচাল্ট ইউৰ ডাৰ্মাটলজিষ্ট ইমিডিয়েটলি ইফ ইউ আৰ হেভিং এনি কাইণ্ড অফ চেঞ্চিটিভিটি, আৰু নতুন নতুন জেগাত যদি আপুনি আপোনাৰ একনিটো বৃদ্ধি পাই আছে। দ্বিতীয় ভুল ধাৰণা এটা আছে বা কমন কুৱেশ্যনছ আছে যে একনিয়ে মানে ৰেটিনলে টেনিং কৰে নেকি? য়েছ, যদি সেইটো হয়, কাৰণ ৰেটিনল এটা যদি চেঞ্চিটিভ প্ৰডাক্ট হয়, যদি আপুনি ৰ'দত যায় তেতিয়াহ'লে ছানস্ক্ৰীন নলগাকৈ যদি যায়, তেতিয়াহ'লে অবভিয়াছলি এইটো আপোনাৰ স্কিনত ইৰিটেশ্যন বা টেনিং কৰিব পাৰে। যেতিয়া আপুনি ৰেগুলাৰলি ছানস্ক্ৰীন ইউজ কৰে, এইটো এটা ৰুটিন বনাই লৈ আপুনি ছানস্ক্ৰীন লগোৱাটো, তেতিয়াহ'লে এইটো প্ৰব্লেম আপুনি ফেচ নকৰে। কিছুমান ড'নছ আছে, কিছুমান একদম ৰেষ্ট্ৰিকশ্যনছ আছে ৰেটিনল ইউজ কৰা। নম্বৰ 1 হৈছে ইফ ইউ আৰ প্ৰেগনেণ্ট ৱমেন, লেক্টেটিং মাদাৰ, বা ইফ ইউ আৰ ইন এ ৰিপ্ৰডাক্টিভ এজ গ্ৰুপ, ফিমেলছ যিটো ৰিপ্ৰডাক্টিভ এজ গ্ৰুপত আছে বা ফেমিলি প্লেনিং কৰি আছে, সেইসকল মহিলাই কেতিয়াও ৰেটিনলটো ইউজ কৰিব নালাগে। আৰু যদি 25 ইয়াৰ্ছতকৈ তলত ৰেটিনল ইউজ কৰি একো লাভ নাই, তেনেকুৱা আপোনাৰ সেইটো টাইমত আপোনাৰ কলাজেন চিন্থেচিছটো ঠিকেই থাকে, ব্ৰেকডাউনো কম থাকে, তো ৰেটিনলে একোৱে কাম নিদিয়ে, এইটো এটা ৱেষ্ট অফ প্ৰডাক্ট, ৱেষ্ট অফ মানি। আৰু হৈছে আপুনি যদি এটা স্কিন কেয়াৰ ৰুটিন, এটা প্ৰপাৰ স্কিন কেয়াৰ ৰুটিন ফ'ল' নকৰে, তেতিয়াহ'লে ছাডেনলি যদি আপুনি ৰেটিনল লগোৱা ষ্টাৰ্ট কৰে, তেতিয়া কি হ'ব? তেতিয়া আপোনাৰ স্কিনটো অদ্ভুত ধৰণে ৰিয়েক্ট কৰিব, ৰেটিনলটো পটককৈ একচেপ্ট কৰিব নোৱাৰে। সেইটো ৰেটিনলটো একচেপ্ট কৰিবলৈ স্কিনৰ টাইম লাগে। চ' এটা আপুনি প্ৰপাৰ স্কিন কেয়াৰ ৰুটিন আগতে ফ'ল' কৰক। মই আগৰ ভিডিঅ'টোত লিংক দি দিম যে কেনেকৈ এটা প্ৰপাৰ নাইট ৰুটিন আৰু মৰ্ণিং ৰুটিন ফ'ল' কৰিব লাগে। সেইটো আপুনি যেতিয়া ষ্টাৰ্ট কৰিব ৰেগুলাৰলি, আপোনাৰ লাহে লাহে স্কিনটো এটা নৰ্মেলাইজ ৱেত বিহেভ কৰিব, তেতিয়া আপুনি ৰেটিনল ইনক্লুড কৰক। ঘপককৈ আপুনি একোৱেই ৰুটিন নাই, ছাডেনলি গৈ পেলাই ৰেটিনল কিনি আনিলে, মুখত লগোৱা ষ্টাৰ্ট কৰিলে, সেইটো কিন্তু আপোনাৰ স্কিনটো বেছিকৈ ইৰিটেট কৰি দিব। আৰু যদি আপুনি কিবা হোম ৰেমেডিজ ইউজ কৰি আছে, আজিকালিতো বহুতেই হোম ৰেমেডিজ মানুহে ইউজ কৰি থাকে, কোনটোৰ পৰা কি ৰিয়েকশ্যন হয় ক'ব নোৱাৰি। আপোনাৰ যদি স্কিনটো যদি কিছুমান হোম ৰেমেডিজ লগাই পেলাই বেছিকৈ এক্সফলিয়েট হৈ গৈছে, তেতিয়াহ'লেও কিন্তু আপোনাৰ স্কিনটো চেঞ্চিটিভ হৈ থাকিব। সেইটো টাইমত যদি আপুনি ৰেটিনল লগায়, তেতিয়াহ'লে আপোনাৰ স্কিনটো বেছিকৈ ৰিয়েক্ট। হোপ দিছ ভিডিঅ' হেজ বিন ইনফৰ্মেটিভ, আপোনাৰ ৰেটিনল বাচিবলৈ ইজি হ'ব। আৰু যদি আপোনালোকৰ কিবা আৰু কুৱেশ্যনছ থাকে, দেন ইউ কেন কণ্টেক্ট মি অন ইনষ্টাগ্ৰাম। মোৰ ইনষ্টাগ্ৰাম হেণ্ডেলটোৰ লিংকটো মই তলত দি দিম। কিপ ফলোয়িং মি। থেংকছ ফৰ ৱাচিং।